তেওঁ আচলতে মোৰ হয় কোন? এজন বন্ধু নে বন্ধুতকৈ বেছি আপোন? ৰিলেশ্যনশ্বিপ এটা ভালে ৰখাৰ স্বাৰ্থত আমি কি যে নকৰোঁ। ক'ব নোৱাৰোঁ আমি কিমান দিন এনেকৈ থাকিম। তথাপিতো ৰিলেশ্যনশ্বিপটো ভালে ৰখাৰ চেষ্টা অনবৰতে কৰিম। নটিফিকেশ্যন এটাৰ বাবে মোবাইল ফোনটোৰ ডিছপ্লেখন জ্বলি উঠে। হাই, কেনে আছা? হোৱাটছআপত টেক্সট মেছেজটো দেখাৰ লগে লগেই উশাহবোৰ ঘন হৈ পৰে, কাৰণ সেয়া তোমাৰ মেছেজ। ভয় নে লাজ ক'ব নোৱাৰোঁ, কিন্তু ভাল যে বহুত লাগে সেয়া ডেফিনেটলি ক'ব পাৰোঁ। সেইবাবেইতো ৰিপ্লাইটো কৰিবলৈ মোৰ 2 ছেকেণ্ডো নালাগে। মোৰ বন্ধুসকলে জানে মই তেওঁক কিমান লাইক কৰোঁ, তেওঁক কিমান ৰেচপেক্ট কৰোঁ। তেওঁৰ নাম ল'লেই ক'ব নোৱাৰাকৈ উঠলে এটা হাঁহি নামি আহে। কিন্তু পিছ মুহূৰ্ততে এইটোও মনলৈ আহে, তেওঁ বা মোক কি বুলি ভাবে। এনেই মিছামিছি মই চিন্তা কৰি থাকোঁ। খং উঠে কেতিয়াবা, মোৰ বন্ধুবোৰে বুজি পায় মোৰ মনৰ কথা, কিন্তু আপুনি নেপায়। এৰা, পোৱাবোৰেইতো জীৱনৰ সকলো নহয়। নোপোৱাবোৰতো কিছুমান সুখ থাকে আশা, সপোন। সুখবোৰত আউজিয়েইতো আমি দিনটো পাৰ কৰোঁ। নোপোৱাবোৰৰ বেদনাই ভাগৰুৱা কৰা স্বত্তেও কেতিয়াবা দিনটোৰ শেষত আপোনাৰ পৰা অহা মাত্ৰ এটা ফোন কলে ভাগৰবোৰ পাহৰাই দিয়ে চিন্তাবোৰ, যাৰ বাবে নিজকেই কিছু সময়ৰ বাবে পাহৰি পেলাওঁ। পাহৰি যাওঁ আমি যে কেৱল বন্ধুহে। আপোনজন হোৱা হ'লেওতো চাগে এনেকুৱাই অনুভৱ হ'লহেঁতেন।